জীৱনটো এটা সৰল অংকৰ নিচিনা, যিটো দেখিবলৈ বহুত সহজ, কিন্তু ইয়াৰ সমাধান উলিওৱাটো বহুত কঠিন। পৃথিৱীত দুগৰাকীয়ে সত্য জ্যোতিষী আছে। নাম্বাৰ 1, মনৰ কথা বুজি পোৱা মা। নাম্বাৰ 2, ভৱিষ্যতক চিনি পোৱা দেউতা। দা কটাৰীতকৈ মানুহৰ মুখৰ ধাৰ বেছি হয়, কিয়নো দাৰে কটা গ'লে শুকাই যায়, কিন্তু মানুহৰ মুখৰ কটাৰ আঘাত পালে কেতিয়াও নুশুকায়। দুখ সহ্য কৰা মানুহবোৰ এদিন সুখী হ'ব, কিন্তু আনক দুখ দিয়া মানুহবোৰ কেতিয়াও সুখী নহয়। কিছুমান বোলে যেনেকৈ মানুহক শিকিবলৈ সাহায্য কৰে, ঠিক কিছুমান আঘাতে মানুহক সলনি হ'বলৈ সাহায্য কৰে। জীৱনৰ আটাইতকৈ ডাঙৰ ভুল হ'ল দুদিনৰ চিনাকি মানুহবোৰক অতি সোনকালে আপোন কৰি লোৱাটো। জীৱনত বেয়া সময় অহাটো খুবেই প্ৰয়োজনীয়, নহ'লে মুখা পিন্ধা সেই বেইমান মানুহবোৰক চিনি পোৱা নাযায়। খুব চিনাকি মানুহবোৰে এদিন তোমাক বুজাই দিব, মানুহ চিনিব পৰা বিদ্যাটো তুমি এতিয়াও শিকিব পৰা নাই। এজন জ্ঞানী ব্যক্তিয়ে সকলো জানো বুলি কেতিয়াও নাভাবে। সকলো জানো বুলি এজন মূৰ্খইহে অহংকাৰ কৰিব পাৰে। আনৰ ওপৰত ভৰসা কৰি লাভ নাই, কাৰণ মানুহে নতুন পালে পুৰণিবোৰ পাহৰি যায়। সেয়া লাগিলে কাপোৰেই হওক বা মানুহেই হওক। বোকাটোৰ পেট খালী জেপ আৰু এখন ভগ্ন হৃদয়ে মানুহক যি শিক্ষা দিয়ে, সেই শিক্ষা কোনো বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ পৰা আহৰণ কৰিব নোৱাৰি। বহুতে তোমাক দেখুৱাব এইখন পৃথিৱী কিমান সুন্দৰ, কিন্তু খুব কম সংখ্যকহে তোমাক দেখুৱাব এইখন পৃথিৱীত তুমি কিমান সুন্দৰ। অহংকাৰ সেইজনে কৰে যিজনে হঠাৎ এনেকুৱা কিবা পাই যায় যিটো পোৱাৰ যোগ্যতা কোনোদিনো নাছিল। জীৱনত সদায় পানীৰ দৰে হ'বলৈ চেষ্টা কৰিবা, তেতিয়াহে নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি ল'ব পাৰিবা। দুখোজ পিছুৱাই যোৱা মানেই আনতকৈ পিছত থকা নুবুজায়। কেতিয়াবা জীৱনত দীঘল জাপ মাৰিবলৈও দুখোজ পিছুৱাটো খুবেই জৰুৰী হৈ পৰে। যিসকলে সময়ৰ মূল্য বুজি নাপায় আৰু সময়ৰ সদ্ব্যৱহাৰ নকৰে, সেইসকল মানুহে জীৱনত সদায় পিছ পৰি থাকে। 30 বছৰৰ পিছত কেতিয়াও বিয়া নকৰিবা, কাৰণ ছোৱালীয়ে ল'ৰাৰ যৌৱনত নাহিলে ল'ৰাবোৰে যৌৱনৰ আনন্দ কেতিয়াও উপভোগ কৰিব নোৱাৰে। সদায় এটা কথা মনত ৰাখিবা, যৌৱন এবাৰেই আহে, গতিকে সমৰ্থ থাকিলে 25 বছৰত বিয়া কৰিবলৈ চেষ্টা কৰিবা। তুমি তোমাৰ জীৱন যাত্ৰাৰ কাৰ্যক্ৰমবিলাক আগতে স্থিৰ কৰি লোৱা, দেখিবা এসময়ত সিয়েই তোমাক মানুহ কৰি তুলিব। সদায় এটা কথা মনত ৰাখিবা, এটা ভাল দিন পাবলৈ হ'লে 1000টা বেয়া দিনৰ লগত যুদ্ধ কৰিব লাগিব। কাষত কোনো নাই বুলি মন বেয়া কৰিব নালাগে, কাৰণ এই পৃথিৱীত নিজতকৈ ভাল সংগী কোনো নাই। সেয়ে বিশ্বাস সদায় নিজৰ ওপৰত ৰাখিব লাগে। সকলোৰে সম্পৰ্ক ৰখাটো ভুল নহয়, কিন্তু সকলোৰে পৰা আশা কৰাটো ভুল। ক্ষমা কৰাটো ভুল নহয়, কিন্তু বাৰে বাৰে বিশ্বাস কৰাটো ভুল। জীৱনত প্ৰতিটো খোজ খুব সাৱধানে জুখি মাখিহে দিব লাগে, কাৰণ কিছুমান মানুহ ৰৈ থাকে সাধাৰণ ভুল এটা সমালোচনা কৰিবৰ বাবে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু এনেকুৱা মটিভেশ্যনেল ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।